Hello friends, welcome to my YouTube channel Ekramul English. মই আজি আকৌ আপোনালোকৰ সন্মুখত লৈ আছো এটা নতুন ভিডিঅ'। ভিডিঅ'টো হৈছে এনেকুৱা ভিডিঅ' কিছুমান সৰু সৰু ইংৰাজী ৱৰ্ডৰ অসমীয়া অৰ্থ যিবোৰ অৰ্থ আমি ডেইলি লাইফত ব্যৱহাৰ কৰি থাকো। So let's start my video. Bump. বাম্প শব্দৰ অসমীয়া অৰ্থ হৈছে খুন্দিয়া। মুভ শব্দৰ অসমীয়া অৰ্থ হৈছে ঘোঁৰা। ফৰগিভৰ অসমীয়া অৰ্থ হৈছে ক্ষমা কৰা। ব্ৰীথ শব্দৰ অসমীয়া অৰ্থ হৈছে শ্বাস প্ৰশ্বাস। ব্ৰেভ শব্দৰ অসমীয়া অৰ্থ হৈছে সাহস। ষ্ট্ৰম শব্দৰ অসমীয়া অৰ্থ হৈছে দুমুহা। ক্ৰেচাৰ শব্দৰ অসমীয়া অৰ্থ হৈছে প্ৰাণী। প্ৰাউড শব্দৰ অসমীয়া অৰ্থ হৈছে গৌৰৱ। বমিং শব্দৰ অসমীয়া অৰ্থ হৈছে শব্দ কৰা। অভাৰ শব্দৰ অসমীয়া অৰ্থ হৈছে ওপৰত। লিট শব্দৰ অসমীয়া অৰ্থ হৈছে জ্বলি থকা। এলমষ্টৰ অসমীয়া অৰ্থ হৈছে প্ৰায়। নেচেচাৰীৰ অসমীয়া অৰ্থ হৈছে প্ৰয়োজনীয়তা। আজিৰ ভিডিঅ' ইয়ালৈ। যদি ভিডিঅ'টোৰ পৰা কিবা উপকাৰ হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল বাটনটো বজাই থ'ব যাতে ভিডিঅ' আপলোড কৰাৰ লগে লগে সকলোতকৈ আগত আপুনি পায়। থেংক ইউ so much ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে।